নমস্কাৰ আজি মই আপোনালোকলৈ সুন্দৰ এটা ৰেচিপি লৈ আহিছোঁ এয়া মই দাইলত ভাত কেলা 2-3টা মান এনেকৈ ফালি ফালি চিটাকে দিছোঁ লগতে মই নিমখ দিয়া হৈছে এয়া মই তেল গৰম হ'বলৈ দিছোঁ এয়া মই দিছোঁ জলকীয়া আৰু নহৰু এনেকৈ মই লৰাই দিছোঁ ৰঙচুৱা হ'বলৈ লাহে লাহে মোৰ ৰঙচুৱা হৈ গৈছে আৰু এনেকৈ নহৰু জলকীয়া ৰঙচুৱাকৈ ভাজিলে খাবলৈ খুব ভালেই লাগে সম্পূৰ্ণ মোৰ হৈ গৈছে ইয়াৰ ৰঙচুৱা আৰু এয়া মই কাটি থোৱা তিতা কেৰেলা আলু মিহিকৈ কুটি থোৱা মই দিয়া হৈছে তেনেকৈ মই লৰাই গৈছোঁ মিক্স কৰি মই লৰাই গৈছোঁ সিজিবৰ বাবে এয়া মই সোৱাদ অনুসৰি নিমখ দিছোঁ আৰু এয়া হালধি দিয়া হৈছে জোখমতে মিক্স কৰি মই এনেকৈ লৰাই গৈছোঁ বস্তুটো সিজিবৰ বাবে তিতা কেৰেলাৰ ভাজিটো খাই খুব ভাল লাগে এনেকৈ তেলত নহৰু জলকীয়া দি মচমচীয়াকৈ ভাজিলে খুব খাবলৈ সোৱাদ হয় আৰু মই এতিয়া সিজিবৰ বাবে ঢাকনিয়া মই কাটি দিছোঁ এয়া মই এতিয়া ঢাকনখন আঁতৰাই দিছোঁ এয়া মই এতিয়া লাহে লাহে তিতা কেৰেলাৰ ভাজিটো আহিছে আপোনালোকে এনেকৈ বনাই খাবচোন বহুত চিম্পল ৰেচিপি হয় আৰু খাবলৈ ভালেই লাগে এয়া মোৰ লাহে লাহে তিতা কেৰেলা ভাজি হৈ আহিছে আৰু কেতিয়াবা এনেকৈ চিম্পলকৈ বনাই খাব পাৰি মাছ মাংস নহ'লেও খাব পৰা যায় এয়া মোৰ সম্পূৰ্ণ হৈ গৈছে তিতা কেৰেলা আলু ভাজি বহুত চিম্পল ৰেচিপি হয় আপোনালোকে এনেকৈ বনাই খাব আৰু এয়া মই লৈছোঁ দাইল বইল দালি আৰু এয়া মই তিতা কেৰেলাৰ ভাজি এয়া ভাত আৰু জলকীয়া বহুত চিম্পল ৰেচিপি হয় আপোনালোকে এনেকৈ বনাই খাবচোন খাবলৈ সোৱাদ হয় ভিডিঅ'টো যদি ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব এয়া আছিল আছামিজ থালি ৰেচিপি